বোকাজান আৰক্ষীৰ হাতত আটক মাৰণাস্ত্ৰ সৰবৰাহকাৰী উদ্ধাৰ দুটা মেগজিন আৰু সজীৱ গুলীসহ অস্ত্ৰ-শস্ত্ৰ দুখীয়া হিতাধিকাৰীক PMAYG আঁচনিৰ অধীনত নীতি বৰ্হিভূত ঘৰ সজোৱাৰ বিৰুদ্ধে সৰব উচুকা CM তুলিৰাম ৰহাঙক স্মাৰক পত্ৰ প্ৰদান নমস্কাৰ ষ্টুডিঅ'ত মই ৰাণী টিমুপি এতিয়া আহিছো অসমীয়া প্ৰাইম টাইমৰ বিতং বাতৰিলৈ এমাহ নহয় 2 বা 3 মাহ নহয় এবছৰ বা 2 বছৰ নহয় বিগত 2012-13 বৰ্ষৰ পৰা আজিৰ তাৰিখলৈকে নিয়মতে মাহিলী দৰমহা পোৱা পৌৰসভাৰ কৰ্মচাৰীসকলে পশ্চিম কাৰ্বি আংলং জিলাৰ অধীনত আছে 3টা পৌৰসভা প্ৰতিটো পৌৰসভাত আছে বিভিন্ন গ্ৰেডৰ বুজন সংখ্যক কৰ্মচাৰী সুদীৰ্ঘ প্ৰায় 9 বছৰে এই সকল কৰ্মচাৰীয়ে নিয়মীয়াকৈ পোৱা নাই মাহিলী দৰমহা ইপিনে মাহিলী দৰমহাৰ বিনে কৰ্মচাৰীসকলক সন্তান লালন পালনৰ পৰা শিক্ষা প্ৰদান কাৰ্যলৈকে দৈনন্দিন জীৱন যাত্ৰাত মাহিলী দৰমহাৰ বিনে ভীষণ কষ্ট তথা দুৰ্ভোগ ভুগিবলগীয়া হৈছে বুধবাৰে পশ্চিম কাৰ্বি আংলং জিলা পৌৰসভা কৰ্মচাৰী সন্থাই জিলাখনৰ আন চৰকাৰী বিভাগৰ কৰ্মচাৰীসকলৰ দৰমহা নিৰীখ মতে দিয়াৰ দাবী সম্বলিত এখন স্মাৰক পত্ৰ CMৰ হাতত প্ৰদান কৰে স্মাৰক পত্ৰ হাতত লৈ কৰ্মচাৰীসকলক তেওঁলোকৰ দাবী পূৰণৰ আশ্বাস দিছে CM ৰংহাঙে হামৰেনৰ পৰা সুন্দৰ ৰিপৰ্ট কাট নিউজ বোকাজান আৰক্ষীৰ হাতত আটক মাৰণাস্ত্ৰ সৰবৰাহকাৰী এজন যুৱক সাহিল খান ওৰফে 23 বছৰ সালমান খান নামৰ এই ধৃত যুৱকজনৰ পৰা আৰক্ষী উদ্ধাৰ কৰে দুটা মেগজিন হাতজাই সজীৱ গুলি এটা 22mm পিষ্টল আৰু 7.5mm পিষ্টল এটা এক গোপন তথা বিশ্বস্ত সূত্ৰৰ পম খেদি বোকাজান আৰক্ষীয়ে খটখটিৰ আৰক্ষীৰ সহযোগত চলোৱা এক অভিযানত খটখটিৰ পকা ফিল্ডৰ উদ্ধাৰ কৰে এই সমূহ মাৰণাস্ত্ৰ আৰক্ষীয়ে জানিব দিয়া মতে শিলচৰ বাছকাণ্ডৰ তাৰাপুৰ নিবাসী আব্দুল হাকিমৰ পুত্ৰ সাহিল খান ওৰফে সালমান খান ডিমাপুৰৰ বৰ্মা কেম্প নামে ঠাইত বসবাস কৰে উল্লেখ্য যে বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাস পৰিদৰ্শক তথা OC ভূপেন কলিতা SI মবলিক ব্ৰাহ্মা ASI মোহনাথ তথা APRG কৰ্মীৰ নেতৃত্বত চলাই উন্নত অভিযান অধিক তথ্য জানিবলৈ সম্প্ৰতি আৰক্ষীয়ে ধৃত যুৱকজনক সোধপোছ অব্যাহত ৰাখিছে কাৰ্বি আংলং জিলা 11টা উন্নয়ন খণ্ডৰ অধীনত দুখীয়া হিতাধিকাৰীসকলক PMAYG আঁচনিৰ অধীনত ঘৰ নিৰ্মাণ কৰি দিয়াৰ নামত সম্প্ৰতি দুৰ্নীতিৰ অভিলেখ গঢ়িছে জিলাখনত এই সংক্ৰান্তত সৰব উচুকাই এই সমগ্ৰ কাৰ্য সন্দৰ্ভত CBI তদন্তৰ কামনা কৰি কাৰ্বি স্বায়ত্ত পৰিষদৰ CM তুলিৰাম ৰংহাঙৰ হাতত প্ৰদান কৰে এক স্মাৰক পত্ৰ জিলাখনৰ 11টা উন্নয়ন খণ্ডৰ ভিতৰত চামিলাংছৌ উন্নয়ন খণ্ডও এটা চামিলাংছৌ উন্নয়ন খণ্ডৰ অধীনস্থ সমগ্ৰ অঞ্চলটোৰ কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ পৰা দুখীয়া হিতাধিকাৰীসকললৈ আবণ্টিত বিভিন্ন আঁচনি ৰূপায়ণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে এই কথাত চামিলাংছৌ উন্নয়ন খণ্ড হৈছে বৃহত্তৰ চামিলাংছৌ অঞ্চলৰ ৰাইজৰ স্নায়ু কেন্দ্ৰ কিন্তু দুখীয়া ৰাইজৰ নামত অহা এইসমূহ আঁচনি ৰূপায়ণত গঢ়িছে দুৰ্নীতিৰ পাহাৰ উন্নয়নমূলক আঁচনিৰ ৰূপায়ণত নামৰ একাংশ মাতবৰ বিজেপি নেতাৰ ছত্ৰছায়া ঠিকাদাৰ বিষয়া কৰ্মচাৰীয়ে গঢ়িছে পৰবাটাৰ দুৰ্নীতি এই সন্দৰ্ভত উচুকাৰ সভাপতি বিবি চন্তেৰণে সাংবাদিকৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে বিভিন্ন আঁচনি ৰূপায়ণৰ নামত পূব তথা পশ্চিম কাৰ্বি আংলঙৰ 11টা উন্নয়ন খণ্ডৰ অধীনতে চলিছে অবাধ দুৰ্নীতি PMAYGৰ গাইডলাইন মতে প্ৰতিজন দুখীয়া হিতাধিকাৰীৰ নামত হাজি কৰিব লগা 25 বৰ্গৰ ফুটৰ ঘৰৰ পৰিৱৰ্তে নিৰ্মাণ কৰিছে মাত্ৰ 16 বৰ্গ ফুটৰ ঘৰ বিজেপি চৰকাৰৰ দিনত এইদৰে দুখীয়া সাহায্য দিয়াৰ নামত কণা হাহক পতান ধান দিয়াৰ দৰে কাৰ্য কৰি আহিছে একাংশ ঠিকাদাৰ কৰ্মচাৰী আৰু একাংশ মধ্যভোগী দালালে সৰজমিন পৰ্যায়ত পৰিদৰ্শন কৰি এইদৰে সাংবাদিকৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে কাৰ্বি আংলঙৰ এটা বিভাগ আছে সেইটো বিভাগ যিটো টুৰিজমৰ যিটো এটা বিভাগ আছে সেই বিভাগটোৰ ওপৰত আমি লাংহিং অন্তৰ্গতত এটা প্ৰজেক্ট তেওঁলোকে 15 লাখ টকা নিৰ্মাণ তেওঁলোকে এটা খৰচ দেখাইছিলে আৰু সেইটো বাস্তৱত আমি কোনো প্ৰজেক্টটো দেখা নাছিলোঁ আৰু দেখিবলৈ নোপোৱাৰ ক্ষেত্ৰত আমি সেই প্ৰজেক্টটোৰ ওপৰত আমি দহমকা থানাত এখন যোৱা মাহৰ 17 তাৰিখে আমি এখন FIR লঞ্চ কৰোঁ আৰু লঞ্চ কৰাৰ পিছত এতিয়ালৈকে প্ৰশাসনিক যোনটো ব্যৱস্থা তেওঁলোকে কি ইনকুৱাৰী কৰিলে এতিয়ালৈকে আমি অৱগত নহয় কিন্তু তাৰ সত্ত্বেও আমি কাৰ্বি আংলঙৰ SP মহোদয়ক আজি আমি এখন লগ কৰি তেওঁলোকক এখন আজি আকৌ সেই ভিত্তিত কৰি আমি যাতে কঠোৰতম যাতে শাস্তি মানে যোনটো আইনী প্ৰচেছৰ যোনটো আমি বিশ্বাস কৰোঁ সেই বিশ্বাসত যাতে কোনো যাতে হুৰুঙা দি যাতে যোনসকল ব্যক্তিয়ে এইটো প্ৰজেক্টত জড়িত আছে যাতে
আঁতৰি যাব নোৱাৰে বাচি যাব নোৱাৰে সেইটো ক্ষেত্ৰৰ কাৰণে আমি স্পেচিয়েলি তদন্ত কৰিবলৈ কাৰণে আজি আমি কাৰ্বি আংলঙৰ SP মহোদয়ক এখন আমি আকৌ লগত আজি এখন দাবী এখন স্মাৰকপত্ৰ তেওঁক আজি আমি প্ৰদান কৰোঁ আৰু তেওঁ সেইটোৰ ওপৰত চাম বুলি তেওঁ আমাক আস্থা দিছে লাংহিনৰ পৰা ৰোস্তম তকবি ৰিপৰ্ট কাৰ্ড নিউজ সময় হৈছে সুমেঞ্জিক বিৰতি Pokcukor jinjin dan nangna. Igar koy, bong manay, bang serak thani pokcukor ong. Ko pipo no bong. Pipo lote. Igar koy ni pokcukor luti men, duway nang nang bidam thani chichakon elo. Ajo porto lo ke bong. Pharmacy jingkir la po bunan ke. Dam lang no hi kilong bang puji mini. Pokcukor dawai nang pidun tha. Lada katok 24/7 open pu. Zero anteng puluman. Nanglitum ajat apor lapen ajat arni lewang sitame nilitum Alon Medical Store ke 24/7 ingpu ponlo. Lahan lo Alon Medical Store, Ijeng si Karbiang Bongpen kang Pucheng Pharmacy. Labang so pharmacy rake 24/7 ingpu lapen ajat adawai le nang jisita ladak long ponikji. Lapen kilong le adawai nang li order pikang lote prapjin pen long ponikji. Lasi Difu Medical College and Hospital opposite Alon Medical Store along nang litum tami humrig non. Anso se kachini jiaphan aber kipya number along humrig tami. Contact beauty episode puনৰ স্বাগতম জনাইছো পশ্চিম কাৰ্বি আংলঙৰ হামৰেনটো উল্লেখ মালহেৰে উদযাপন কৰা হ'ল কাৰ্বি পৰিষদৰ ৭০তম প্ৰতিষ্ঠা দিৱস কাৰ্বি পৰিষদৰ এই বিশেষ দিনটোত কাৰ্বি পৰিষদ প্ৰতিষ্ঠাই গৌৰৱময় দিনত প্ৰাক্তন ৰাজনৈতিক নেতা তথা বিশিষ্ট সংগ্ৰামীসকলৰ কথা হোৱাৰে প্ৰতিষ্ঠা দিৱস উদযাপন অনুষ্ঠান গম্ভীৰ্যপূৰ্ণ তথা আনন্দপূৰ্ণ কৰি তোলে ২৩ জুন ১৯৫২ চনৰ এই দিনটোতে প্ৰতিষ্ঠা হৈছিল কাৰ্বি আংলং সাহিত্য শাখিত পৰিষদৰ বৰ্তমানৰ পূব কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ জিলা সামৰি তাহানিৰ সংযুক্ত মিকিৰ পাহাৰ উত্তৰ কাছাৰ হিলছ নামাকৰণেৰে প্ৰতিষ্ঠা হৈছিল কাৰ্বি পৰিষদ পিছলৈ পৰ্যায়ক্ৰমে ই হৈ গৈ কাৰ্বি আংলং সাহিত্য শাখিত পৰিষদ প্ৰয়াত চেমছন সিং ইংটি সংবে আদি বহুকেইজন নেতাৰ প্ৰচেষ্টাত প্ৰতিষ্ঠা হোৱা কাৰ্বি পৰিষদৰ প্ৰথমগৰাকী মুখ্য কাৰ্যবাহী সদস্য আছিল প্ৰয়াত খৰসিং টেৰাং তেতিয়াৰে পৰা প্ৰতি বছৰে উদযাপন কৰি আহিছে পৰিষদৰ প্ৰতিষ্ঠা দিৱস আজি প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে পশ্চিম কাৰ্বি আংলং জিলাৰ সদৰ হামৰেনস্থিত কাৰ্বি পৰিষদৰ শাখা সচিবালয় প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে উলহ মালহেৰে উদযাপন কৰে পৰিষদৰ ৭০তম প্ৰতিষ্ঠা দিৱস স্থানীয় বিধায়ক ৰূপ সিং তেৰণে প্ৰয়াত চেমছন সিং ইংটিৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি তথা মাল্যপনেৰে আৰম্ভ কৰে দিনটোৰ কাৰ্যসূচী তাৰ পিছতে জিলাখনত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীয়ে নিজ নিজ কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰে নৃত্য গীত মাতেৰে মুখৰিত হৈ পৰে সমগ্ৰ অঞ্চল অনুষ্ঠানত স্থানীয় বিধায়ক ৰূপ সিং তেৰণৰ লগতে কাৰ্বি ৰজা ৰাম সিং ৰংহাং কাৰ্বি পৰিষদৰ MSc প্ৰভাত চন্দ্ৰ তাৰো OST সোনা সিং টেৰাং জিলা অধীক্ষক অজয় গৰবাং বসুমতাৰীকে ধৰি বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰী উপস্থিত থাকে উক্ত অনুষ্ঠানতে কাৰ্বিসকলৰ ৰজা ৰাম সিং ৰংহাঙক কাৰ্বি পৰিষদৰ তৰফৰ পৰা এখন বলেৰো গাড়ী প্ৰদান কৰা হয় বুকাৰ পদুম যা কোৱা হয় বৰ্তমান একোটা সৰু সৰা চহৰলৈ পৰিৱৰ্তন হ'ব খোজা হানজাংলাংছ এলেকাৰ এখন সৰু বজাৰ অধিবাসী শিল্পী চন্দ্ৰ সিং লেথে তেখেতৰ মহান শিল্পকৰ্মৰ বাবে ৭০ সংখ্যক কাৰ্বি সাহিত্য শাখিত পৰিষদৰ প্ৰতিষ্ঠা দিৱসত এই বৰ্ষীয়ান শিল্পীগৰাকীক চৰকাৰীভাৱে সন্মান জনাই কাৰ্বি আংলং সাহিত্য পৰিষদৰ তৰফৰ পৰা শিল্পী চন্দ্ৰ সিং লেথে কাঠেৰে নানান শিল্পকৰ্ম সৃষ্টি কৰাৰ উপৰিও বাঁহ বেতৰ কামত আছে অসীম দক্ষতা
কাৰ্বি পৰম্পৰাগত বাদ্যযন্ত্ৰ কুমডেংডঙৰ পৰা আদি কৰি কাঠৰে তৈয়াৰ কৰি আছে সুন্দৰ সুন্দৰ সৃষ্টিকৰ্ম সৰু ডাঙৰ পাচিৰ পৰা এখন কাৰ্বি পৰিয়ালত ব্যৱস্থাত প্ৰায় আটাইবোৰ সঁজুলি তেখেতে নিজ হাতে তৈয়াৰ কৰে অসীম কৰ্মদক্ষতা পৰিচয় দিয়া এক বৰকিয়ান ব্যক্তিজনৰ ডাঙৰ পৰিচয় তেখেত বাদ্যযন্ত্ৰ তৈয়াৰ কৰাৰ উপৰিও নিজে এক শিল্পী বাদ্যযন্ত্ৰ কুমডেংডং বজোৱা প্ৰতিযোগিতাত ভাগ লৈ কাৰ্বি যুৱ মহোৎসৱত কেইবাবাৰো পুৰস্কৃত হৈছে ইয়াৰ উপৰিও তেখেতৰ আৰু এটা সুন্দৰ পৰিচয় আছে হেয়া হৈছে তেখেত পৰম্পৰাগত লোকগীতৰ কণ্ঠশিল্পী এনেবাৰে কাৰণত প্ৰতিভাধৰ এগৰাকী শিল্পী ইতিমধ্যে বহুবাৰ পুৰস্কৃত হৈছে শেহতীয়াকৈ ৭০ সংখ্যক কাৰ্বি পৰিষদৰ প্ৰতিষ্ঠা দিৱসৰ দিনা পৰিষদৰ প্ৰথম CEM খৰচিং তেৰাঙৰ স্মাৰক বঁটা প্ৰদান কৰি উপযুক্ত জনক উপযুক্ত সন্মান যাচিলে কাৰ্বি আংলং স্পৰ্টছ এছ'চিয়েশ্যন কাৰ্বি আংলং সেৱা কেন্দ্ৰ তথা কেচিয়াছ হানজাং লাংছৰ বৰমূৰীয়াসকলে শিল্পীগৰাকীৰ বাসভৱনলৈ গৈ এইদৰে আনুষ্ঠানিক সম্বৰ্ধনা জনালে শিল্পীগৰাকীক Tadi nege soy ne tek tek wali ne sab ka tek. Jeng soy nang ka tek. Jeng group ka jen tek. Kum deng dong kum li eng. Ha. Ta peli in ti ta dip tek. Muri tong po soy tek. Ki buta muri tong po ne mena budi. Muri yang kek ne mena budi soy da soy. Kum deng dong da ne mena soy. Pen rota ka di. Krong tu da ne mena soy. Nasa nimena direction ng santegi. Sa asan tinda ne yang milia thona soy ne take it. Sa ni long inut bak ke ang tali de ko. Normu ke isi iena padar chala te tikete. Ala ko pa chekeng la di put al pa bijang ko. La si ki charli ya tu ani hang hedara pa. Selang su order santek hajira ke chongda ke yo ani arwe kita la ni ke krem ra kam ke apil tapi arwe le yang da krem me ani le su da krem me ke ajo da light no longer duko me pakar ang upya bo suma bonai tenge light do ko de ju apu bo su phar le po a tur tur wam po o dak chikengera pu me se isoi kareta asi ning ha bang ju rete ni ke thanji বুকাজানৰ পৰা বিষ্ণু লেখৰ ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰিটো ইমানতে সামৰিছো ধন্যবাদ